নমস্কাৰ এইচপি ব্লগছ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ শেষলৈকে চাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 23 ট্ৰেডমেনৰ বৰ্তমান পোষ্ট ওলাইছে আপোনালোকৰ 9212টা কনষ্টেবলৰ। তাত আপোনালোকে অনলাইনটো কৰিব পাৰিব। কেনেকৈ কৰিব এই ভিডিঅ'টোত সম্পূৰ্ণ জনাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইটো লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰাও কৰিব পাৰিব। এইটো আপোনালোকে গ'লে প্ৰথমতে আছে, আপোনালোকে এইটোত ক্লিক কৰিলে তাৰপিছত তলত গৈ থাকিব। লাষ্ট ডেট দিয়া আছে আপোনালোকৰ 25/4/2023। পোষ্ট আছে আপোনালোকৰ 9212টা। মেলৰ কাৰণে আছে আপোনাৰ 9105 আৰু ফিমেলৰ কাৰণে 107। টোটেল অসমৰ কাৰণে আছে আপোনাৰ 275টা আৰু পে স্কেলটো ভালেই দিয়া আছে আপোনালোকৰ 21,700ৰ পৰা 69,100লৈকে। আৰু অনলাইন মোডত আপোনালোকে অনলাইনটো কৰিব লাগিব। এজ লিমিটটো দিয়া আছে আপোনালোকৰ ড্ৰাইভাৰ পোষ্ট আছে তাত আপোনালোকৰ 21ৰ পৰা 27লৈকে আৰু কনষ্টেবল আদাৰ ডিচিপ্লিনত 18ৰ পৰা 23লৈকে। তাত আপোনালোকৰ ৰিলেক্সেশ্যন আছে কেটেগৰী ৱাইজ। SC ST হ'লে 5 ইয়াৰ্ছ, OBC হ'লে MOBC আৰু 3 ইয়াৰ্ছ, এক্স ছাৰ্ভিচমেনৰ 3 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ 10 পাছ হ'লেই হ'ব আৰু টেকনিকেল কোৱালিফিকেশ্যন থাকিব লাগিব কিছুমান টেকনিকেল পষ্টৰ কাৰণে আৰু কেইটামান পষ্টত আপোনালোকৰ এক্সপিৰিয়েঞ্চো লাগিব। সেইকেইটা পষ্ট আপোনালোকে এডভাৰটাইজমেণ্টটোত চাই ল'ব, তাতে লিখাই আছে। তাৰপিছত পে'মেণ্ট মোডটো আপোনালোকৰ 100 ৰুপিজ দিব লাগিব। UR কেণ্ডিডেট আৰু EWS আৰু OBC, SC ST ফিমেল আৰু এক্স ছাৰ্ভিচমেনে দিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন পে'মেণ্ট মোড কৰিব লাগিব। আৰু অনলাইনটো কেনেকৈ কৰিব দেখুৱাই আছোঁ। আৰু অনলাইনটো যিহেতু বৰ্তমান অনলাইনটো ষ্টাৰ্ট হোৱা নাই সেইকাৰণে লিংকটো খোল নাখাব। আপোনালোকৰ 27 মাৰ্চৰ পৰাহে আপোনালোকৰ অনলাইনটো ষ্টাৰ্ট হ'ব। তেতিয়ালৈকে আপোনালোকে চাই থাকিব ৱেবছাইটটো আৰু ন'টিফিকেশ্যনখন ইয়াতে দিয়াই আছে। আপোনালোকে ক্লিক কৰিলে ইয়াতে ক'ব, তাৰপিছত ডাউনলোড কৰিব। এখন ন'টিফিকেশ্যন আপোনালোকৰ শ্ব' কৰিব। আপোনালোকৰ কি কি পোষ্ট আছে আপোনালোকে ইয়াতে দেখা পাব চাই থাকিলে। আৰু আপোনালোকৰ এইটো প্ৰথমতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো এইটো ইয়াতে আছে। আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো চিটি মেকানিক মটৰ ভেহিকেল, এইটোত আপোনালোকৰ ড্ৰাইভিঙৰ আপোনালোকৰ LMV লাগিব আৰু ITI আছে, টেকনিকেল কোৱালিফিকেশ্যনো আছে, তাত আপোনালোকৰ ITIটো লাগিব। আৰু আপোনালোকৰ ফৰ অল ট্ৰেডমেন এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিকুলেশ্যন equivalent from a recognized board or university recognized by the central or state government or equivalent army qualification in case ex-army personnel। ইয়াতে টেকনিকেল কোৱালিফিকেশ্যনৰ কথাও কৈছে, যদি আছে আপোনালোকৰ তেতিয়াও দিব পাৰিব। আৰু ইয়াতে লেখা আছে পইণ্টাৰ উইং চিটি মাছন প্লামাৰ আৰু ইলেক্ট্ৰিচিয়ান। ইয়াতে আপোনালোকৰ 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ লাগিব, বাকীবিলাকত নালাগে আপোনালোকৰ। আৰু এক্সাম চিটি আমাৰ অসমত দিয়াই আছে, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, লখিমপুৰ, তেজপুৰ আৰু শিলচৰ। এইকেইটা আপোনালোকৰ এই 6টা আপোনালোকৰ চেণ্টাৰ। আপোনালোকে নিজৰ নিজৰ ঠাইত আপোনালোকে এক্সামটো দিব পাৰিব। আৰু
প্ৰথম হ'ব আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট। তাত আপোনালোকৰ মাৰ্ক দিয়া থাকিব 100 মাৰ্ক। তাত আপোনালোকৰ 25টা কুৱেশ্যন থাকিব প্ৰত্যেকটো পাৰ্টতে। আপোনালোকৰ এ পাৰ্টত আছে জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং, বি পাৰ্টত আছে আপোনালোকৰ জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছ, চিত এলিমেণ্টেৰী মেথামেটিক্স, আৰু ডিত আপোনালোকে ইংলিছ হিন্দী। সেইটো আপোনালোকৰ Ssc Gd ফৰ্মেটতে কৰি দিয়া আছে, বৰ্তমান অলপ চেঞ্জ কৰিছে। বাকী আপোনালোকৰ আপোনালোকৰ চিলেবাছ সেই একেই আছে আপোনালোকৰ এছএছচিৰ দৰে। তাৰপিছত CBT পাছ কৰাৰ পিছতে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু PET হ'ব আৰু ট্ৰেড টেষ্ট হ'ব। আৰু হাইট লাগিব 170 চেণ্টিমিটাৰ মেলৰ কাৰণে, ফিমেলৰ কাৰণে 157। আৰু ৰিলেক্সেশ্যন দিয়া আছে। শিডিউল ট্ৰাইব হ'লে 162 আৰু অল শিডিউল ট্ৰাইব কেণ্ডিডেট নৰ্থ ইষ্টাৰ্ণ ষ্টেট 157। ফিমেলৰ কাৰণে আছে 150 আৰু 147, আৰু বাকীবিলাকৰ আপোনালোকে চাই ল'ব। আৰু চেষ্টটো দিয়া আছে 80 চেণ্টিমিটাৰ আৰু এক্সপেনচেশ্যন কৰি আপোনালোকৰ 5 চেণ্টিমিটাৰ বঢ়াব লাগিব। এইবিলাকো আপোনালোকে চাই ল'ব, এডভাৰটাইজমেণ্টটোত দিয়া আছে সম্পূৰ্ণকৈ, গোটেই চাই ল'ব আপোনালোকে। মই এইখিনি কৈ নাথাকোঁ লাষ্টলৈকে, কাৰণ দীঘলীয়া হৈ যাব বহুত ভিডিঅ'টো। আৰু অনলাইনটো যেতিয়ালৈকে খোল খাব আপোনালোকে অনলাইনটো নিজৰ মোবাইলতো কৰিব পাৰিব। কেনেকৈ কৰিব লাগে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভিডিঅ' বনাব লাগে অনলাইনৰ। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব। আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকে তাৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।